কোনে তোমাৰ কথা মনত কৰিছে হিচকি উঠিছে যে পানী খুৱাওক ভাল হৈ যাব এই ইৰিটেটিং সাউন্ডক আমি হিচকি বা হিকাচ বুলি কওঁ আহকচোন আজি আমি জানো আমাৰ হিচকি কিয় আহে আগতে কি কৰিছিলে যেতিয়া আমাৰ হিচকি উঠিছে তেতিয়া কৈছিলে যে কোনোবা তোৰ কথা মনত কৰিছে সেই কাৰণে হিচকি উঠিছে কিন্তু আসলতে এয়া নহয় একচুয়ালি আমাৰ বডিত উশাহ নিশাহ লোৱাৰ কাম কৰে ডাইফ্ৰামে আৰু ডাইফ্ৰাম হ'ল এটা মাসেল ই আমাৰ লাঞ্চ আৰু ষ্টমাকৰ মাজত থাকে যেতিয়া ই কন্ট্যাক্ট কৰে তেতিয়া আমি উশাহ লওঁ আৰু যেতিয়া ই ৰিলেক্স হয় তেতিয়া আমি উশাহ এৰি দিওঁ আৰু এইটো প্ৰসেস পারফেক্টলি চলি থাকে যেতিয়ালৈ আমি ইয়াক কিবা ডিস্টার্ব নকৰোঁ আৰু প্ৰবলেম নকৰোঁ যেতিয়া আমি জলদি কিবা খাওঁ জলদি পানী খাওঁ অভাৰ ইটিং কৰোঁ আৰু কাৰ্বনেটেড ড্ৰিংক খাওঁ তেতিয়া আমাৰ হিচকি আহা দেখা যায় আৰু আমি যদি এইবিলাক কাম কৰোঁ তেতিয়া আমাৰ ডাইফ্ৰামত ডিস্টার্ব হয় ষ্টমাকৰ কাৰণে এই কাৰণে এই প্ৰসেসটো বহুত জলদি মোশনত কৰে আৰু তাৰ কাৰণে ইনহেল হোৱা এয়াৰখিনি আমাৰ ভয়েস বক্সত হিট কৰে আৰু আমাৰ ভোকেল কৰ্ড ক্লোজ হৈ যায় সেই কাৰণে আমাৰ এনেকুৱা ইৰিটেটিং সাউন্ড হয় যাক আমি হিচকি বুলি কওঁ যদি ভিডিওটো আপোনালোকক ইনফৰ্মেটিভ লাগিছে তেন্তে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব